students, welcome to my channel. আমি আলোচনা কৰি আছিলো সেবাৰ দ্বাৰা প্ৰকাশিত পেপাৰখনৰ মেথছৰ MCQ। যোৱা ক্লাছত আমি আলোচনা কৰিছিলো ত্ৰিকোণমিতিৰ কেইটামান প্ৰশ্ন। আজি আকৌ আমি ত্ৰিকোণমিতিৰ পৰা আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'বিলাক চাই যদি ভাল পোৱা লাইক কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, গতিকে যাতে আগলৈ ভাল ভাল ভিডিঅ' প্ৰস্তুত কৰিব পাৰো তোমালোকৰ বাবে। যদি উপকৃত হোৱা বুলি ভাবা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেন্ট। আজি আমি আৰম্ভ কৰিছো ত্ৰিকোণমিতিৰ ৰৈ থকা MCQ কেইটা। হাফ ইয়াৰলিৰ আগলৈকে আমাক এইকেইটা চেপ্টাৰে লাগে, গতিকে এইকেইটাৰ ওপৰতে যিখিনি চেম্পল কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনি আলোচনা কৰিছো। আজি আমি আৰম্ভ কৰিছো, যদি সাইন থিটা ইকুৱেল a/b তেন্তে sec থিটাৰ মান হ'ব কোনটো হ'ব? অপশন A নে B নে C নে D হ'ব? এতে দিয়া আছে, এটো অৱশ্যে জেনাৰেল মেথছৰ সেইখিনি আছে, সেইটো আমাৰ কোনো প্ৰব্লেম নহয়। গতিকে জেনাৰেল মেথছত আমি 90 ডিগ্ৰীৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে ত্ৰিকোণমিতি এপ্লাই কৰোঁ। গতিকে সেইখিনি আমাক সদায় দিয়া থাকে এই কথাখিনি যে থিটা এংগুলটো সূক্ষ্ম কোণ হ'ব লাগিব 0ৰ পৰা আৰম্ভ কৰি 90 ডিগ্ৰীৰ ভিতৰত থাকিব, 90 ডিগ্ৰীলৈকে। গতিকে এইটো চাই আমাৰ একো প্ৰব্লেম নহয়, তোমালোকৰ এইটো কোনো প্ৰব্লেম নহয়। এতিয়া কথা হ'ল সাইন থিটাৰ মান দিয়া আছে আমাক a/b, তেন্তে sec থিটাৰ মান উলিয়াব দিছে। sec থিটাৰ মানটো কিমান হ'ব? আমাক দিয়া আছে সাইন থিটা ইকুৱেল a/b। আমি এইটো কৰিবলৈ হলে অভেদ ইউজ কৰিম, আৰু তোমালোকে প্ৰথম অনুশীলনীত পাইছ অনুপাত দিয়া থাকিলে তাৰে পৰা আমি সমকোণী ত্ৰিভুজৰ বাহুবিলাক ধৰি পেলাই যিবিলাক জোখ পাওঁ সেই জোখৰ পৰা আমি বেলেগ এটা অনুপাত উলিয়াব পাৰো। কিন্তু যেতিয়ালৈকে তোমালোকে অভেদ পাইছ তেতিয়াহ'লে তোমালোকে অভেদ ইউজ কৰি সোনকালে কৰিব পাৰিবা, কিয়নো sec থিটাক আমি সাইন থিটাৰ দ্বাৰাই প্ৰকাশ কৰিব পাৰিছো। গতিকে sec থিটাক সাইন থিটাৰ দ্বাৰাই প্ৰকাশ কৰিলে সাইন থিটাৰ অনুপাতটো আমি তাতে বহাই দিব পাৰিম। যে আমি sec থিটা ইকুৱেল কি পাইছিলো? sec থিটা ইকুৱেল আমি লিখিব পাৰো 1/cos থিটা। secৰ ইনভাৰ্সটো হ'ল cos, গতিকে sec থিটা ইকুৱেল cos থিটা লিখিব পাৰো। আকৌ cos থিটাক লিখিব পাৰো আমি, cos থিটাক কি লিখিব পাৰো? cos থিটাৰ আমি অভেদ পাইছিলো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল 1। গতিকে তাৰে পৰা আমি যদি cos থিটা লিখিব লগা হয় ৰুট লিখিব লাগিব আমি 1 মাইনাস sin স্কয়াৰ থিটা। এতিয়া 1 মাইনাস sin স্কয়াৰ থিটা, তাতে আমি যদি 1 মাইনাস কি বহাম sin স্কয়াৰ থিটা। sin থিটাৰ মান আছে আমাৰ a/b হলে তেতিয়াহ'লে আকৌ স্কয়াৰ আছে, গতিকে a স্কয়াৰ b স্কয়াৰ হ'ব। a স্কয়াৰ b স্কয়াৰ লসাগু ললে কি হ'ব? এটা আমি লসাগু ললে পাম তলত ৰুট b স্কয়াৰ লসাগু হলে b স্কয়াৰ মাইনাস a স্কয়াৰ হ'ব।
গতিকে বি স্কোয়াৰ মাইনাছ এ স্কোয়াৰ ইয়াক যদি আমি বি স্কোয়াৰক উলিয়াই আনো বি হৈ ওলাই আহিব তাৰে পিছত ইয়াৰে যিহেতু তলৰ খিনিৰ প্ৰতিক্ৰম আছে ইয়াক উলটাই দিলে কি পাম বি স্কোয়াৰ ৰুট বি স্কোয়াৰ বাই ৰুট বি স্কোয়াৰ মাইনাছ এ স্কোয়াৰ হ'ব গতিকে বি স্কোয়াৰক ৰুটৰ পৰা উলিয়াই আনিলে আমি বি লিখিব পাৰিম আৰু তলত হ'ব ৰুট বি স্কোয়াৰ মাইনাছ স্কোয়াৰ গতিকে আমি কোনটো অপশ্যন পালো বি বাই ৰুট বি স্কোয়াৰ মাইনাছ এ স্কোয়াৰ অৰ্থাৎ বি নাম্বাৰটোৱে হ'ব নেক্সট দ্বিতীয় কুৱেশ্যনটোলৈ আহিছোঁ ত্ৰিকোণমিতিৰ আটাইখিনি কভাৰ কৰিছোঁ গতিকে যদি অভেদখিনি বুজি পোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বিলাক চাবা তেতিয়াহ'লে অভেদখিনি বুজি পাবা এবাৰ আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ যদি sin q ইকুৱেল 3/4 তেন্তে 6 স্কোয়াৰ q মাইনাছ 1 ইনটু হোল ইনটু cos স্কোয়াৰ q বাই sin q ইকুৱেল উলিয়াব লাগে তেতিয়াহ'লে কোনটো অপশ্যন হ'ব আমি বিচাৰ কৰিম যে কেনেকৈ কৰিম আমি ইয়াতে আকৌ অভেদ প্ৰয়োগ কৰিম আমি ইয়াতে এইখিনিৰ হলনি আমি লিখিব পাৰো কি 6 স্কোয়াৰ কিউ মাইনাছ 1 আমি জানো 1 প্লাছ 10 স্কোয়াৰ 6 স্কোয়াৰ থিটা ইকুৱেল 1 প্লাছ 10 স্কোয়াৰ থিটা গতিকে তাৰে পৰা আমি লিখিব পাৰো 6 স্কোয়াৰ থিটা মাইনাছ 1 ইকুৱেল 10 স্কোয়াৰ থিটা এই হিসাবে আমি এইটো এপ্লাই কৰিম ইয়াতে 6 স্কোয়াৰ মাইনাছ 1 ৰ হলনি 6 স্কোয়াৰ কিউ মাইনাছ 1 ৰ হলনি লিখিম 10 স্কোয়াৰ গতিকে ইয়াক আমি 10 স্কোয়াৰ কিউ যেহেতু কিউ আছে কিউ এ দি লিখিম আমি ইনটু cos স্কোয়াৰ কিউ লিখিম cos স্কোয়াৰ কিউ বাই sin কিউ sin কিউ এতিয়া তাৰে পৰা আমি কি লিখিব পাৰো এতে হ'ব 10 স্কোয়াৰ কিউক আমি লিখিম sin স্কোয়াৰ কিউ বাই আকৌ জানো 10 স্কোয়াৰ কিউক sin cosত প্ৰকাশ কৰিলে কি হয় sin স্কোয়াৰ কিউ বাই cos স্কোয়াৰ কিউ লগতে cos কিউ আছে cos স্কোয়াৰ কিউ বাই sin কিউ এতিয়া এই cos স্কোয়াৰ কিউ কেনসেল গতিকে sin স্কোয়াৰ কিউ বাই sin কিউ এতিয়া এটা sin কিউ কেনসেল যাব থাকিব কি থাকিব আমাৰ sin কিউ sin স্কোয়াৰ কিউ বাই sin কিউ ওপৰত দুটা আছে গতিকে এটা কেনসেল হ'ব এটা কেনসেল হলে sin কিউ থাকিব আমি sin কিউ ইকুৱেল আমাক দিয়া আছে গতিকে সেই মানটো বহাই দিম তেতিয়া হলে sin কিউৰ মানটো আছে 3/4 গতিকে sin কিউ ইকুৱেল আমি লিখিব পাৰিম 3/4 3/4 হলে আমাৰ কোনটো অপচন হ'ব বি নাম্বাৰ অপচনটো হ'ব নেক্সট কুৱেশ্যনটো হ'ল লাষ্ট কুৱেশ্যনটো লৈ আহিছো লাষ্ট কুৱেশ্যনত আছে cos theta equal 3/7 তেন্তে cos theta by 1 minus sin square theta equal 5
আমাক দিয়া আছে এইকেইটা অপশ্যন কোনটো হ'ব আমি লিখিম cos theta by 1 minus sin square theta actually অভেদ প্ৰয়োগ কৰিলে কি পোৱা যায় cos theta by 1 minus sin square theta को আমি কি কৰিম cosতে নিম যেহেতু আমাৰ 1 minus sin square theta equal জানো আমি জানো কোনটো অভেদত পৰা জানো এটো sin square theta plus cos square theta equal 1 বুলি আমি অভেদ পাইছো এটোৰ পৰা কি পাইছিলো cos square theta equal এটো ইফালে লৈ গলে sin square theta হয় 1 minus sin square theta গতিকে হেতু এপ্লাই কৰিম আমি 1 minus sin square theta হলনি cos square theta ইউজ কৰিম cos square theta হলে এটা এটা ক্যান্সেল যাব থাকিব কি 1 by cos theta থাকিব এতিয়া 1 by cos theta হলে cos theta ৰ মান আমি cosত নিছো কিয় এই কাৰণে cos theta ৰ মানটো আমাক দিয়া আছে এই কাৰণে আমি cosত নিছো এতিয়া হলে কি হ'ব 1 by cos 1 by cos ৰ মান হল 3 by 7 গতিকে এটোৰ ইনভার্স হলে 7 by 3 হ'ব ঠিক আছে 7 by 3 আছে আমাৰ সি নাম্বাৰ অপচনটো গতিকে সি নাম্বাৰটো শুদ্ধ উত্তৰ এ আমাৰ হাফ ইয়াৰলি লৈকে স্যাম্পল পেপাৰখনৰ এমসিকিউ খিনি যিখিনি আছিল সেইখিনি আলোচনা কৰা হ'ল নেক্সট আকৌ হাফ ইয়াৰলিৰ পিছত আমি বাকি ৰৈ থকা খিনি আলোচনা কৰিম এমসিকিউ আৰু বেলেগ আকৌ পুৰণা কোৱেশ্চন বিলাকৰ পৰা যিখিনি এমসিকিউ আছে সেইখিনিও মই সলভ কৰাৰ কাৰণে যত্ন কৰিম গতিকে তোমালোকে আগলৈ মোৰ ভিডিও বিলাক চাই থাকিবা যিকেইটা পৰীক্ষা হৈ গৈছে মোটামুটি আমাৰ এইটো কোৰ্সটো আৰম্ভণি আছিল 15-16 পৰা যিবিলাক এইচএসএলসি পৰীক্ষাৰ প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্নত থকা এমসিকিউ খিনি আমি সলভ কৰাৰ কাৰণে যত্ন কৰিম তোমালোকে ভিডিও বিলাক চাই থাকিবা আগলৈ আৰু সাবস্ক্ৰাইব কৰিবা যদি ভাল পোৱা তেতিয়া হলে আৰু যদি উপকৃত হোৱা বুলি ভাবা তেতিয়া হলে লাইক শেয়াৰ কৰিবা পৰৱৰ্তী সময়ত আৰু ভাল ভাল ভিডিও প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ উৎসাহ পালে গতিকে এমসিকিউ খিনি আজি ইমানতে সমাপ্ত কৰিছো